pele ngolu dom dom koti bandana oh dom dom কারা দুটকা সিধে মানে কাইকদা মঞ্চলে মূল মঞ্চ কাইকদা মূল মঞ্চলে অরকে সিধ মথারি রি তাই সাসিন ওরা জনে গেট কো দুয়ে সুন ওদি লিখিছে মূল গেট আলে অরকে সিধ দুয়ে গেট আপো আলে আনলে লইলে আনলে লইলে দেখে কথা আনলে তো আলে মলুক আইসক্রিটিক অরকে হন্দিয়া দুয়ে অনে মলুক অধিবেশন ada askritik অধিবেশন মলুক গক্তা রিয়ান রাসমা গক্তাই রিয়ান রাসমা গক্তা কমা গৌরব অরকে জিন্দি পাঙ্গি রিয়ান রাস কমা গৌরব জিন্দি পাঙ্গি তিনজন আৰু এজন আছে চাৰিজনে মানে জনপ্ৰিয় মিচিং শিল্পী আমন্ত্ৰণ জনোৱা হৈছে তাতই তাতো বোমা থকা রিসেপশন কমিটি প্রেসিডেন্ট নো নলু দলুছে বৰপমুৱা দলুছে ওরা দমদম কতি বান্দিনা পেগু পেদ প্ৰথম অধিবেশন নাম পাতি আপনি অনুভৱ দেখা মাপৰা আচ্ছা অনুভৱটো বেয়া নহয় ইয়াত আমি যি কৰি আছো আমি সকলোমে বা সকলোমে আমি পালন কৰি আহিছোঁ পালন কৰিছোঁ আমাৰ মানে দমদম কতি বান্দানা আৰু এইটো মানে কৌশি আমাৰ পাদাম আমি বংশাৱলীটো আপোনালোকৰ নিৰ্দেশ মতে আমাৰ অপে পৰিয়ালৰ নিৰ্দেশ মতে মানে আমি সকলোমে আমি কৰি গৈছোঁ আৰু বিশেষকৈ আমাৰ বনমালীৰ পেগু বৈ মানে গোটেই সোপা বংশাৱলীৰ এই বংশাৱলী কিতাপটো বৈ মানে আগভাগ লৈ বৈ যিমান দূৰ পাৰে বৈ যত্ন কৰি কিতাপখন উলিয়াবলৈ গৈছোঁ বংশাৱলী আমি চিনি বৰবমা দল টানিয়ে দেখো পাৰি তাৰ বাবে আমি প্ৰস্তুতি চলাই আছোঁ এই ভিডিঅ' যদি আপোনালোকক মই জনাব বিচাৰোঁ যে পেগুৱে হয় কিন্তু কি হয় আমাৰ যথেষ্ট পেগুৰ যিটো ব্যাপ্তি বা প্ৰসাৰটো যথেষ্ট বেছি হোৱাৰ কাৰণে এটা গোটত মানে ধৰক কিছুমান ধৰক অপে হিচাপে ধৰক এই প্ৰথম বংশাৱলীটো প্ৰকাশ কৰা হৈছিল যিহেতু অকল এটা পৰিয়ালৰ এটা পৰিয়ালৰে এটা কিতাপ যদি কিতাপৰ যিটো ভলিউমটো পৰিসৰটো কিমান ডাঙৰ হৈছে অকল কিছুমান ইয়াত ইনক্লুড হোৱাই নাই ইয়াত এডিশ্যন কৰা হ'ব ইয়াতে প্ৰায় আপোনাৰ 600 কিমান পেজ আছিলে তাতে 600 পেজ হৈছে যদি গোটেই আমাৰ পেগুৰ পৰিয়ালটো যদি এটা বংশাৱলী প্ৰকাশ কৰোঁ তেনেহ'লে এইটো অসম্ভৱ কথা এনে বিলামালাৰ গ'লো এতিয়া পৰিয়ালৰ পৰা নাৰীত বনো যিটো মানে এতিয়া অপেটো মিছি অসমীয়া অসম নাই অপে পৰিয়াল অপে না এই গোত্ৰৰ মাজত দমদম কতি মানে এটা তিনিনৰ তিনিটা সন্তান আছিলে এই তিনিটা সন্তানৰ ল'ৰাকেইটা তিনিদিন কৰোঁতে আমি এইটো ওলাইছোঁ সেইকাৰণে আৰু কিছুমান ইয়াত অন্তৰ্ভুক্ত হোৱা নাই ভৱিষ্যতেও যিসকলৰ নাম ইয়াত অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকৰ অন্তৰ্ভুক্ত হৈ থাকিব প্ৰথম অধিৱেশন হৈছে যেতিয়া ইয়াত কিবা বহুত আপোনাৰ দুখ কৰি থাকিব পাৰে কিন্তু পিছলৈকে এই দুখ প্ৰতিবিলাক বা বংশাৱলীত থকা দুখ প্ৰতিবিলাক সংশোধন কৰাৰ ব্যৱস্থা নিশ্চয় ইয়াত হ'ব এই দাদা দেই দাদা আই চা